নাম শ্ৰীমতী মেৰী গামা। আজি ক্ৰীড়া দিৱস উপলক্ষে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ আৰু মই বাহিৰত খেলি আহিছোঁ। মই মুম্বাইত খেলিছোঁ ইণ্টাৰনেশ্যনেল খেলিছোঁ কাঠমাণ্ডু নেপাল। ৱেষ্ট বেংগল কালিম্পঙত খেলিছোঁ নেশ্যনেল। তাত মই বেষ্ট ফাইটাৰ ট্ৰফি আনিছোঁ তাৰ পৰা। আৰু তুমি চৰকাৰক কিবা ক'বা নেকি? মইতো চৰকাৰক অনুৰোধ কৰিছোঁ যে যাতে আগলৈ যাতে মোৰ কিবা প্ৰব্লেম হয় তেতিয়া যাতে আমাক সহায় কৰি দিয়ে, সেইটোৱে ক'ব বিচাৰিছোঁ। মই চৰকাৰৰ পৰা অনুৰোধ কৰিছোঁ। কি সহায় বিচাৰিছা তুমি? যাতে চাকৰি কিবা কৰি দিয়ে যাতে। তোমাৰ মা দেউতা কি কৰে? মোৰ মা দেউতা নাই। মোক সৰুৰ পৰা বৰ্তা বৰমাই পুহি ডাঙৰ দীঘল কৰিছে। তাহাঁতিয়ে মোক সহযোগ কৰিছে বুলি মই ইমানখিনি আগবাঢ়ি গৈছোঁ। আৰু বৰ্তমান তুমি কিমানলৈকে পঢ়িলা? মই ক্লাছ 10ৰ। এবাৰ এক্সাম মেট্ৰিক দিবা? হয়। আৰু মাজত তোমাৰ পঢ়া শুনাৰ মাজত কিবা হৈছিলে নেকি? গেপ হৈছিলে, কিবা পইচাৰ অসুবিধা সেইকাৰণে। আজি চৰকাৰক তুমি কি কি বিচাৰা? তুমি চৰকাৰৰ ফালৰ পৰা কি আশা কৰা যে তুমি আৰু গৈ আগফালে যাব পৰা? চৰকাৰৰ পৰা মই এইটোৱে অনুৰোধ কৰিছোঁ যে যাতে মোৰ আগলৈ যাতে কিবা প্ৰব্লেম হয় তেতিয়া চৰকাৰে মোক কিবা এটা সহযোগ কৰি দিলে বেছি ভাল। আগত তুমি কৰিছিলা নেকি? চৰকাৰক অনুৰোধ জনাইছিলা কিবা কাৰণত? আগতে মই জনোৱা নাই। মোৰ ঘৰৰ পৰা পাই যিমান ছাপোৰ্ট পাইছোঁ সেইকাৰণে মই ইমান আগবাঢ়ি গ'লোঁ। চৰকাৰৰ পিনৰ পৰা আমাৰ একো সহযোগ নাই। তুমি যে ইমানখিনি বেলেগ বেল লৈছা, বেলেগ বেল ক্ষেত্ৰত তোমাৰ কোনে আছে আপোনাৰ আইডিয়লজি তুমি কাক লক্ষ্য কৰা? মোৰ ঘৰৰ মানুহ আৰু মোৰ গুৰু চেঞ্চে জুবুল হুছেইন গৌতম তাঁতিক। ধন্যবাদ। নমস্কাৰ, মোৰ নাম জুবুল হুছেইন। মই তিনিচুকীয়া জিলা কিক বক্সিং সন্থাৰ সাধাৰণ সম্পাদক আৰু অসম কিক বক্সিং সন্থাৰ বৰ্ড মেম্বাৰ। আৰু এজ এ কোচ হিচাপে মই তিনিচুকীয়া জিলা কিক বক্সিং সন্থাৰ নেতৃত্ব লৈ পেলাই মই বহুত দিনৰ পৰা 2002 পৰা আজি 2020লৈকে মই ট্ৰেইনিং দি আহিছোঁ। আমাৰ অন্যান্য জেগাবিলাকত কোচিং দি আহিছোঁ। পানীতোলা, যেনেকৈ পানীতোলা, চাবুৱা, ফিল'বাৰী, কাকৌজান, কাকৌপথাৰ, ঢলা, শদিয়া, অন্যান্য একাডেমীবিলাকত মই ট্ৰেইনিং দি আহিছোঁ। আৰু অনাগত দিনবিলাকত মই কিক বক্সিং আৰু আগুৱাই লৈ যাব চেষ্টা কৰিম। আৰু এইখিনিতে মই কথা আজি আপোনাৰ অভিৰুচি ক্ৰীড়া দিৱস, ইয়াৰ উপলক্ষে আপুনি কি ক'ব? আপোনাৰতো প্ৰত্যেকটো অঞ্চলতে আপোনাৰ প্ৰশিক্ষণ দিয়াৰ এটা কেন্দ্ৰ আছে, সেই ক্ষেত্ৰত আপুনি কি ক'ব চৰকাৰক? আজি অভিৰুচি ক্ৰীড়া দিৱসৰ উপলক্ষে মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে অসম চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যিসকল সমৰ কলাবিদ আছে তেখেতসকল যি ষ্টাইল নকৰক, হয়তো কোনোবা সমৰ কলাৰ ভিতৰত বহুত বিভাগ আছে, তেখেতসকল বহুত বেলেগ বিভাগত ব্লেক বেল্টধাৰী থাকে। গতিকে সকলোকে এটা দিশ দিয়াটো খুব প্ৰয়োজন। কাৰণ কেলৈ ব্লেক বেল্ট লোৱাৰ পিছত এজন ইনষ্ট্ৰাক্টৰ দিশহীন হৈ যায়। গতিকে তেখেতে কোচিং দিয়াৰ বাহিৰে বেলেগ কোনো বিকল্প নাথাকে। গতিকে আপুনি কিমান দিনৰ পাছত দি আছে প্ৰশিক্ষণ? কিমান দিনৰ কিমান বছৰ হ'ল আপোনাৰ দিয়া প্ৰশিক্ষণ? মই ইয়াৰ আগতে আমি 2002ত কিক বক্সিং আহিছে অসমৰ কিক বক্সিঙৰ প্ৰতিষ্ঠাপক আমাৰ চেঞ্চাই বিশ্বজিৎ কাকতি ছাৰ। তাৰ আগতেও আমি কাৰাটেৰ লগত জড়িত আছিলোঁ, ফুল কণ্টেক্ট কাৰাটে। তাৰপিছত 2002 কিক বক্সিঙত আহিছে অসমত। তেতিয়াৰ পৰাই আমি আজিলৈকে কিক বক্সিঙৰ লগত জড়িত। আৰু আমি ভাবিছোঁ কিক বক্সিং যেনেকৈ স্কুল গেমছত আছে, এছিয়ান অলিম্পিকত আছে, আৰু আমাৰ এইখিনি গেমছত আমি ল'ৰা ছোৱালীখিনি আগুৱাই লৈ যাব চেষ্টা কৰিছোঁ। আৰু অনাগত দিনবিলাকত আমি ল'ৰা ছোৱালী খেলাইছোঁ। আৰু বাকী যিবিলাক দিন উকলি গ'ল সেইবিলাক দিনত আমাৰ এছিয়ান অলিম্পিক চেম্পিয়নশ্বিপত আমাৰ ল'ৰা ছোৱালী খেলি আহিছে। আৰু স্কুল গেমছতো আমাৰ তিনিচুকীয়া জিলাৰ ল'ৰা ছোৱালীয়ে খেলি আহিছে। আমি চেষ্টা কৰিম ইয়াৰ পিছৰ। আপোনাৰ উদ্দেশ্য লক্ষ্য কি আছে? উদ্দেশ্য লক্ষ্য আপুনি যে প্ৰশিক্ষণ দি আছে ইয়াৰ ক্ষেত্ৰত আপুনি কি ক'ব? কি ব্যৱস্থা কৰিছে এতিয়ালৈকে? হয়, আমাৰ যিবিলাক আমাৰ উদ্দেশ্য আৰু লক্ষ্য, আমাৰ উদ্দেশ্য হ'ল যিসকল গাঁও আৰু দুৰ্গম অঞ্চলৰ ল'ৰা ছোৱালী, যিসকল ল'ৰা ছোৱালী টাউনলৈ ওলাই আহিবলৈ অসুবিধা হয় ট্ৰেইনিং কৰিবৰ কাৰণে, সেইসকল ল'ৰা ছোৱালীক আমি নিজে গৈ ট্ৰেইনিং দিয়া এটা ব্যৱস্থা কৰোঁ। আৰু যিহেতু সমৰ কলা আত্মসুৰক্ষা ছোৱালীৰ বাবে খুবেই প্ৰয়োজন, তিৰোতাৰ বাবে। গতিকে আমি ছোৱালীখিনিক এটা গুৰুত্ব দিয়া আৰম্ভ কৰিছোঁ যাতে ছোৱালীখিনিয়ে নিজৰ চেল্ফ ডিফেন্স, নিজৰ আত্মসুৰক্ষা নিজেই কৰিব পাৰে। সেইটোৱে আমাৰ উদ্দেশ্য। আমাৰ লক্ষ্য হ'ল যিসকল চৰকাৰৰ ফালৰ পৰা আপুনি কিবা আশা কৰে নেকি?
চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে অনাগত দিনবিলাকত আমাৰ ল'ৰা ছোৱালী এইবিলাক আগুৱাই গৈছে আৰু ইয়াৰ আগতো আমাৰ বহুত ল'ৰা ছোৱালী নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলি আছেহি, কিন্তু সেইসকল ল'ৰা ছোৱালী বহুতে চাকৰিৰ ক্ষেত্ৰত পিছ পৰি আছে। গতিকে চৰকাৰক মোৰ এটাই অনুৰোধ, সেইসকল ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ক্ষেত্ৰত অলপ সহযোগ আগবঢ়াব লাগে, যাতে তেখেতসকলো অলপ সুষম হ'ব পাৰে আৰু মাৰ্চেল আৰ্টছ ক্ষেত্ৰত তেখেতসকলো আগুৱাই যাব পাৰিব। জয় গুজৰাট